প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কিছুমান আগৰ কি আছে তাৰ ফৰ্মেশ্যন আছে গাঁথনি আছে গাঁথনিটো হৈছে ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট থাকিব লাগিব প্লাছ ভাৰ্ব থাকিব লাগিব আৰু প্লাছ অবজেক্ট থাকিব লাগিব এক্সাম্পল কিছুমান হৈছে আই ইট ৰাইচ মই ভাত খাওঁ এইটো হৈছে চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য 2 নম্বৰটো হৈছে উই প্লে ক্ৰিকেট আমি ক্ৰিকেট খেলোঁ এইটো হৈছে এটা চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য এই বাক্যটো তোমালোকে চাবা আইটো হৈছে আই মানে হৈছে মই এই আইটো হৈছে ইয়াত ছাবজেক্ট ইটটো হৈছে ভাৰ্ব ইট মানে খোৱাটো হৈছে এটা ভাৰ্ব আৰু ৰাইচটো হৈছে অবজেক্ট যে মই ভাত খাওঁ এই বাক্যটো কিহৰ হ'বগৈ তেতিয়াহ'লে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট তিনিটাই আছে তিনিটাই ছাপোৰ্ট কৰিছে গতিকে ই কিহৰ বাক্য হ'ব প্ৰেজেণ্ট ইনডেফিনিট নহ'লে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য